কেনেকুৱা লাগিল আহি দেখা পালো তো এয়া আমাৰ নয়নদা আহি পাল এইখনে গাড়ীখন আৰু আমি এই চাৰিচকীয়াখনত যাম তো চাই থাকক ভিডিঅ' এয়া বিশ্বজিৎ আছে চবেই আছে তো গৈ আছোঁ একদম মজাকে ফাইনেলি এয়া আমি বস্তু পূৰা একদম গাড়ীত লোড দিলোঁ এয়া দেখিবলৈ পাইছে আপোনালোকে খৰি আৰু এয়া কেৰাহী ডেক্সি তো আমি লৈ এতিয়া চন্দনদাহঁতৰ ঘৰৰ পৰা গৈ আছোঁ আৰু মই দা লৈ চানা দা পাত লৈ ৰেডি তো গৈ আছোঁ পাহাৰত খানা খাবলৈ একদম পূৰা ধামাকা হ'ব আজিৰ ভিডিঅ'টো চাই থাকক আপোনালোকে স্কিপ নকৰা কৰে তো চাওক ফাইনেলি আমাৰ লট হৈ গ'ল এতিয়া আমি যাব লাগে আমাৰ জাগা ফাইনেলি আমি আহি পাইছোঁ আৰু এয়া নয়নদা পূৰা থানাৰ বানাত ব্যস্ত আমি এতিয়া আহি পাইছোঁ তো এইখনে হৈছে পাহাৰখন একদম পূৰা মজা ভিউ হয় বিশ্বজিৎ ভাই কেনেকুৱা অনুভৱ আজি আল্টিমেট বিদ্যা হ'ব না আৰু না খাম মেইন বস্তু মাংস 2 পিচ বেছি খাম আৰু এয়া মই ৰান্ধি আছোঁ বিশ্বজিৎ অলপ দুখাই দিয়া মোক ৰন্ধাটো দে ভাই একদম মজাকে এয়া এইটো ল'লোঁ এয়া খাটি আছোঁ একদম মজাকে আজি মন্দিৰতে ৰান্ধিছে আৰু আমি খাম ইয়াতে খাম আজি তো চাওক ভিডিঅ' একদম মজাকে আৰু এয়া নয়নদা পূৰা একদম ধামাকা আমি আহিছোঁ পাহাৰত তো পাহাৰত আহি কিনে মানে মই ৰেষ্ট পোৱা নাই নয়নদাহঁত আহিছে ওপৰত এয়া পাহাৰখনত ভিডিঅ' বনাইছে তো মোৰ ভিডিঅ' বনা হোৱা নাই তো তাত মই মানে খানা দানা বনাই আছিলোঁ তো সেইকাৰণে মই ভাবিলোঁ এইবাৰ ওপৰত উঠি আহোঁ এবাৰ ভিডিঅ' বনাবলৈ আৰু ওপৰত উঠি আহিলোঁ মোৰ পিছফালে আছে চন্দা ওপৰত গৈ আছোঁ একদম মজাকে তো চাই থাকক ভিডিঅ' আৰু আগতে আছে চন্দন ভাই পুৰা ফলৰ কাৰণে ব্যস্ত চন্দন ভাই কেনেকুৱা অনুভৱ এই মজা আজি নয়নদাৰ লগত ভিডিঅ' পাইছোঁ নয়নদাৰ লগত ভিডিঅ' কৰিব পাইছোঁ আল্টিমেট একদম এয়া চন্দন দাৰ লিংকটো ডিছক্ৰিপশ্যনত থাকিব এই ভিডিঅ'ৰ তো আপোনালোকে চাই কেনে ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব কৰিব লগতে মোতটো কৰিবলৈ নাপাহৰিব সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা আমি আহিছোঁ ওপৰত উঠি আহিলোঁ তো ওপৰত আহি কেনে এতিয়া গৈ আছোঁ আৰু ওপৰৰ ফালে তো চাই থাকক এয়া বিশ্বজিৎ যাবলৈ দিয়ে নাই মোক বিশ্বজিৎ যাবলৈ তো এয়া ওপৰত উঠি আছোঁ চন্দনা মোৰ আগত এক্সপ্ল'ৰ কৰি আছে পূৰা একদম মজাকে তো এয়া চাওক চন্দনা গৈ আছে একদম মজাকে এয়াই হৈছে পাহাৰ ইফালেদি যাব নোৱাৰি বোলে ইফালেদি যাব লাগিব ব্লক আমাৰ লগতে আপোনালোকেও আমাৰ লগতে ব্লক তো ইপিনেদি উঠি আছোঁ এয়া চাওক তামাম কষ্ট মজা একদম পূৰা বঢ়িয়াকে একদম তো চাওক ৰাইজ আপোনালোকক যিহেতু খানা দানা বনোৱাবোৰ দেখুওৱা হোৱা নাই তো এইবাৰ মই নামি কেনে দেখুৱাম তো বহুত ওপৰত উঠি আহিলোঁ একদম পূৰা মানে বিষাই আছে ভৰি চৰিবিলাক তো চাওক ভিডিঅ' এয়া মজা একদম শাল গাছেৰে ভৰা তো চাই থাকক ভিডিঅ' আৰু তলত যাই কিনে আপোনালোকক দেখুৱাই আছোঁ কেনেদৰে বনোৱা হৈছে কেনেধৰণে খানা দানা কৰি আছোঁ আমি সকলোবোৰ দেখুৱাই আছোঁ তো চাই থাকক এতিয়া গৈ আছোঁ মই এইপিনে বেৰাই তো চাওক মজা একদম এইখনে হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বৰকলা পাহাৰ তো আমি এইখন পাহাৰতে আহিছোঁ কথাৰ মেলত নিশ্চয় গমেই পাইছে আপোনালোকে তো চাই থাকক মজা আছে একদম গৈ আছোঁ অৰে বাবা পল্লু
ৰান্ধনি দুজন আগতে বনাইছিল নে মাংস আৰু এয়া আমাৰ পেটলা নয়ন দা তামাম খাব এয়া চাওক পেটলা নহয় পাণ্ডা মই নাম দিছোঁ এটা বোকা বোকা ওলাই আছে ক'ত গেল বে এই যে দেখিছে বোকা হৈ আছে তো ভাবিছোঁ অলপ ট্ৰাই কৰোঁ এয়া দেখক পুৰা বোকা বোকা হৈয়ে আছে তাৰপিছত অলপ ট্ৰাই কৰি চাওঁ ৰ'ব কেনে লাগে ফাৰ্ষ্ট টাইম আজি ব্ৰেইন খাম অলপ আধা কাঁচা কাঁচা খোৱা গ'লহেঁতেন আধা আধা সিজা নাই এই যে বোকা হৈ আছে ঠিকছে মোৰ ভিডিঅ' বনোৱা নহ'ল তো মই ৰান্ধাত ব্যস্ত আছিলোঁ তো এইবাৰ চৌৰিয়াতে মাৰি আছোঁ ভাত তো চাওক মাংস খা মাংস মজা লাগিছে চন্দন কেনেকুৱা অনুভৱ এই মজা মজা ফাৰ্ষ্ট টাইম এনেকৈ নয়নদাৰ লগত একদম মজা পাহাৰত খানা খোৱা মজাই বেলেগ না পাহাৰৰ খানা খোৱা মজাই বেলেগ লগতে আৰু জন্না আছে এইটো জন্নাৰ ওচৰতে আমি খাই আছোঁ এইটো জন্না আহি পালে চন্দাৰ ওচৰত চাওক আৰু এয়া মই এটা অলপ ভিডিঅ' কৰিম চৌৰিয়াত লৈ আছোঁ ভাত তো চাওক মজাটো একদম হৈ গ'ল আৰু এয়া ভাত ৰৈছে ভাত আপোনালোকে খাব যদি আহিব পাৰে এয়া ভাত তো ভাত ৰৈ একদম পুৰা ৰৈ গৈছে তো আমাৰ এতিয়া খাৱা লোৱা হৈ গ'ল ফাইনেলি বহুত মজা লাগছে ঠাইখন বৌ আছে বৌ কেনেকুৱা লাগিল খানা খাই আজি খানা হৈছে ভিডিঅ' দেখা পাবই আপোনালোকে ছাপৰ্টো কৰিব ছাবস্ক্ৰাইব কৰিব মজা মজা একদম যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লগতে মোৰটো কেনেকুৱা অনুভৱ আজি পাহাৰত খানা খাই মজা লাগিল পেট ভৰছে একদম ফাটু ফাটু হৈছে পেট আৰু খানা একদম অদ্ভুত ধৰণৰ খানা খালোঁ আৰু ভাইটিয়েও বনাইছে বহুত কষ্ট কৰিছে ভাইটিক ছাপৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়া লোকেশ্যনত আছিলোঁ দেই অভয়াপুৰীখন এনেও ধুনীয়াই হয় তো যিয়ে নহওক ভাল লাগিল আৰু আহিম আৰু ৰাইজ এয়া চাওক খানা দানা হৈ যোৱাৰ পিছত নয়নদা আৰু বৌৱে ৰিলচ বনোৱাৰ কাৰণে পূৰা একদম জমনি কৰি আছে ৰিলচ বনোৱাৰ কাৰণে পূৰা কৰি আছে কেনেকৈ বনাব মানে কি কাৰণত বনাব তো এয়া চাওক ৰিলচ বনাই আছে নয়নদাহঁতে ৰিলচ এইখন পাহাৰতে খানা দানা কৰিলোঁ তো এতিয়া অলপ পিছতে ঘৰত যাম তো আপোনালোকক ঘৰত যাওঁ চব দুখাই আছোঁ এয়া মোৰ এইখন চলা তো এতিয়া পিন্ধিম এইখন আৰু আমি আহিছোঁ এইখন গাড়ীত এইখন হৈছে চন্দনৰ গাড়ী আৰু এইখন হৈছে নয়নদাৰ গাড়ীখন ট্ৰেভেলাৰ নয়ন হেল্ল' হোম ফেমিলি এইখনে হৈছে নয়নদাৰ গাড়ীখন তো চাওক আৰু আপোনালোকক চিনেমেটিক শ্বট দুখাই আছোঁ তো এইখনে মোৰ পিছফালে যিখন পাহাৰ দেখিছে এইখনে হৈছে বৰখলাৰ পাহাৰ তো একদম মজা চাৰিওফালে মনোমোহাৰে ভৰা আমি খানা দানা খালোঁ পূৰা পেট একদম ফুল আছে তো চাই থাকক ভিডিঅ' জীৱনৰ বাটত খুচৰি খানা শেষ হোৱাৰ পাছত এইবিলাক বস্তু আমি ভৰাই কেনে এতিয়া ঘৰত যাবলৈ ওলালোঁ তো যাই আছোঁ ঘৰত আৰু ইপিনে দি নয়নদা আহি আছে এইখনে হৈছে পাহাৰ ৰাফাপাৰা এয়া হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বৰিগাঁৱত সৃষ্ট ৰাফাপাৰা পাহাৰ আমাৰ এয়া পেটেলা দাই এয়া আমাৰ নৱস্মিতা বৌক একদম পুৰা জ্বলাইছে বহুত জ্বলাইছে না আজি বহুত জ্বালা দিছে একদম এয়া আমাৰ পেটলা কিউট নট ফেটলা এতিয়া আমি যাবলৈ ওলালোঁ ঘৰত তো এতিয়া ঘৰত যাম সকলোবিলাকে আহিছে আৰু সেইফালে দি নয়নদা আহি আছে তো এতিয়া ঘৰত গৈ আছোঁ তো আজি আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে তো বাই বাই